Town Association organized an আজি হল এপ্ৰিলৰ 14 তাৰিখ আৰু আজি সকলো অসমবাসী ৰাইজ নিশ্চয় বিহু উদযাপন কৰাত ব্যস্ত হৈ আছে। পোনপ্ৰথমে সকলো ৰাইজলৈ মোৰ ফালৰ পৰা বহাগ বিহুৰ অলেখ অযুত শুভকামনা জনালো। নমস্কাৰ, মই পল্লৱী আৰু আপোনালোক সকলোকে স্বাগতম জনাইছো। মই আজি জয়পুৰৰ পৰা। বৰ্তমান মই আছো জয়পুৰত আৰু আমি যিসকল অসমীয়া ৰাইজ কৰ্মৰ কাৰণে অসমলৈ যাবলৈ নোৱাৰিলো সেই সকলো ৰাইজে আজি গোট খাই বিহু উদযাপন কৰিবলৈ লৈছো। আৰু যিখিনি ঠাইত আমি আজি বিহু উদযাপন কৰিম তালৈ অলৰেডি মই আহি পাইছোহিহে। গতিকে বলক আপোনালোক ভিতৰলৈ আপোনালোকক লৈ যাওঁ আৰু আজি আমি কিনো অনুষ্ঠান পৰিৱেশন কৰোঁ এই সকলোখিনি মই আপোনালোকক দেখুৱাম। ফাইনেলি মই আহি পাই গ'লোহি আৰু এতিয়া মই দেখাওঁ আমাৰ ইয়াত জয়পুৰত থকা মহিলাসকলে আজি কিনো পিঠা বনাই আনিছে। এতিয়া এয়া চাওক, তেওঁলোকে বনাই আনিছে ভাপত দিয়া পিঠা, নাৰিকলৰ লাড়ু, তিলৰ লাড়ু, তেলত দিয়া পিঠা। ইয়াৰ উপৰিও আৰু তেওঁলোকে বহুত কিবাকিবি পিঠা বনাই আনিছে। আৰু এইখিনিতে বায়েও আপোনালোক সকলোলৈ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলে। আৰু এই মৰম লগা ভণ্টি দুইজনী যে দেখিছে, তেওঁলোক দুইজনী মোৰ ঘৰৰ নিচেই কাষৰ হয়। আৰু এয়া আমাৰ জ্যোতিস্মিতা বা বাৰ অবিহনে ভিডিঅ'টো কেতিয়াও কমপ্লিট নহয়। এতিয়া প্ৰথমে জ্যোতিস্মিতা বাৰ লগত কথা পাতি লওঁ। ধুনীয়া লাগিছে দেই, ধুনীয়া লাগিছে। প্ৰথমতে ধন্যবাদ। কওক বিহুৰ শুভেচ্ছা সকলোলৈকে বিহুৰ শুভেচ্ছা জনালোঁ। তোমালৈ বহুত মৰম জনালোঁ। আপোনালৈ বহুত মৰম আৰু ধন্যবাদ থাকিলে। আৰু এয়া মই তোমাক চিনাকি কৰি দিওঁ, এয়া মিষ্টাৰ বাউৰী, অসমৰ মানুহ, মূলতে অসমতেই আছিলে বহুত দিনলৈকে। গতিকে তেওঁ আত্মিকভাৱে অসমীয়া। পুৰাই অসমীয়া। আৰু তুমি তেখেতৰ লগত কথা পাতা। ভাল লাগিলে। আপুনি অসমত আছিলে আগতে ন? অসমত আছিলে? মই born in Dibrugarh. ডিব্ৰুগড়ত। I am born in Dibrugarh in 1949. অ'কে। এতিয়াও মোৰ ঘৰ আছে ডিব্ৰুগড়ত। আছে। আৰু এতিয়া আমাৰ ৰুমিবা এইখিনিতে আছে। ৰুমিবাক মই দেখাবই পৰা নাই। আৰু মই প্ৰথম যেতিয়া অসমীয়া এছ'চিয়েশ্যনৰ গ্ৰুপ বিচাৰি আছিলোঁ জয়পুৰত, ৰুমিবাকে পটককৈ লগ পাই গৈছিলোঁ এয়াৰপৰ্টত। আৰু তাৰপিছতে মই এই অসমীয়া এছ'চিয়েশ্যন গ্ৰুপটোত জইন কৰিছিলোঁ। কেনেকুৱা লাগিছে ৰুমিবা? ইমান যে ভাল লাগিছে। আৰু তাই যে ইমান সুন্দৰ কামখিনি কৰে, আমাৰ অসমীয়া মানুহ গোটেইখিনি গোট খুৱাই তাই যে ভিডিঅ'বোৰ লয়, সঁচাকৈ মানে এই কামটো কৰাটো ডাঙৰ কাম। থেংক ইউ। এতিয়া মই দেখাওঁ ৰুমিবাক। ৰুমিবা বৰ ধুনীয়াকৈ সাজি কাচি আহিছে। বৰ ধুনীয়া লাগিছে দেই ৰুমিবাক। আজি বেলেগ ৰূপত দেখিছোঁ অকণমান। থেংক ইউ। আজি বিন্দি চিন্দি ডাঙৰ লৈ আহিছে, একদম ধুনীয়া লাগিছে। অকণমান ফুলকৈ দেখালেহে ভাল লাগিব। আৰু আমাৰ ইণ্টাৰনেটে মোক চাহ খাবলৈ দি আছে। অকণ পিছত চাহ খাওঁ নেকি? আমাৰ অসমীয়া ৰাইজসকল গৌতম দা আৰু এয়া হ'ল চেতিয়া দা আৰু এয়া হ'ল কাকতি দা আৰু এয়া হ'ল মিশ্ৰ দা আৰু এয়া হ'ল ৰুমিবাক। আপোনালোকক মই অকণমান আগতে দেখাইছিলোঁ। ৰুমিবাৰ হাজবেণ্ড হয়। আচলতে তেওঁ জয়পুৰৰে, কিন্তু আমাৰ অসমৰ তেওঁ জোৱাই। কেনেকুৱা লাগিছে বিহু? আজি আমি উদযাপন কৰিম আপোনালোকৰ মানে আপোনালোকে সকলো কমিটিৰ মেইন এই দাদাসকলৰ কাৰণে আজি আচলতে আমি সকলো অসমীয়া ৰাইজে বিহু উদযাপন কৰিম। সকলোকে বিহুৰ শুভেচ্ছা থাকিলে। বৰ ধুনীয়াকৈ মোচা লৈ আহিছে দাদাই। আমাৰ নতুন জি এছ আমাৰ অসম এছ'চিয়েশ্যন জয়পুৰৰ নতুন জি এছ। ভাল লাগিছে। আৰু এগৰাকী নতুন একদম নাচনী লিমাই নাচিব, বৰ ধুনীয়া নাচে। আপোনালোকক মই ভিডিঅ'ত দেখাম পিছত যেতিয়া তেওঁ অনুষ্ঠানটো পৰিৱেশন কৰিব। সঁচাকৈ আচলতে এনেকৈ আমি অসমৰ পৰা বাহিৰত থাকিও আজিৰ দিনটোত সকলো ৰাইজ মিলিজুলি বিহু উদযাপন কৰিব পৰাটো এটা বহুত ডাঙৰ কথা। যিহেতু ঘৰলৈ যাব নোপোৱা দুখখিনি আমাৰ থাকে, কিন্তু যিহেতু এতিয়া
অসমীয়া ৰাইজ গোটেইসকলে মিলি জুলি বিহুটো উদযাপন কৰিম গতিকে আমাৰ দুখখিনি কিছু পৰিমাণে হ'লেও কম হৈছে এইগৰাকী আমাৰ আচল গায়িকাগৰাকী এতিয়া আহিছে গাৰ্গীক আপোনালোকে অলৰেডি মোৰ ভিডিঅ'ত দেখিছে গাৰ্গীয়ে বহুত ধুনীয়াকৈ গীত পৰিৱেশন কৰে আৰু আজিও গীত পৰিৱেশন কৰিব মই আপোনালোকক দেখাম পিছত গাৰ্গীৰ গীত বিহু কেনেকুৱা লাগিছে ইয়াত বিহু পালাত ধুনীয়া লাগিছে লাষ্ট আমি 4-5 ডেইজ মানে বিৰাটেই বিজি হৈ আছোঁ অৰ্গেনাইজ কৰা কালচাৰেল প্ৰগ্ৰেম এইবিলাক এৰেঞ্জ কৰা তোমালোকতো বিজিয়ে হৈ আছা মই খালি আহিব এবাৰ ফিজিকেলি আহিব পৰা নাই ছোৱালীৰ কাৰণে নাই একো নাই চবৰে নিজৰ ব্যস্ততা থাকে ভাল লাগিছে ধুনীয়া লাগিছে খুব ধুনীয়া লাগিছে প্লেটটো খালী হৈ আছে কেনেকুৱা লাগিছে বঢ়িয়া লাগিছে কি খালে বা এতিয়া বিহু বুলি লাৰু পিঠা চাহ দুবাৰ খালো দুবাৰ খালো বাপৰে নতুন লাগিছে নতুন দেখিছোঁ চেহেৰাটো সেইকাৰণে ভাবিছোঁ অকণ ভিডিঅ' এটা লৈ লওঁ কোনবা হয় অকণমান পৰিচয় কৰাই দিওঁ ৰাইজক এয়া হয় অনুপমা বাজাজ মোৰ অসমৰ ছোৱালী ইয়াতে পঢ়া হাজবেণ্ডো অসমৰ এয়া মাজে মাজে অসমীয়াত কৈছে আৰু মোৰ মাৰ ঘৰ তেজপুৰত আছে আৰু মোৰ প্ৰাণ তেজপুৰত আছে মই এখানে মোৰ ইয়াত মোৰ প্ৰাণ তেজপুৰত মই ইয়াত মোৰ প্ৰাণ তেজপুৰ মোক খুব ভাল লাগিছে ভাল লাগিছে নে বহুত ধুনীয়াকৈ অসমীয়া কৈছে আমি অলপ পাৰোঁ বিহুলৈ আহি আজি খুব ভাল লাগিছে সবাকে বিহুৰ শুভকামনা জনাইছোঁ দেখিছে কিমান ধুনীয়াকৈ অসমীয়া কৈছে আৰু তাৰোপৰি অসমীয়া মেখেলা চাদৰযোৰ চাওক কিমান ধুনীয়াকৈ পিন্ধি আহিছে এটাই পনি আছোঁ ধুনীয়া লাগিছে খুব ধুনীয়া লাগিছে থেংক ইউ ধন্যবাদ আৰু তাই হ'ল আমাৰ নিউ মেম্বাৰ আছাম এছ'চিয়েশ্যনত কালি মোৰ ইউটিউবৰ ভিডিঅ' চাই ফোন কৰিছিলে আৰু লাকিলি তাই কালি ফোন কৰাৰ কাৰণে আজি আমাৰ অনুষ্ঠানটো উপভোগ কৰিব পাৰিলে আৰু কথাবিলাক কেনেকুৱা লাগিছে আহি ভাল লাগিছে চবকে ভাল লাগিছে ন ভাল লাগিছে ইমান দেৰিলৈকে সকলো ৰাইজ বাহিৰতে আছিলে গতিকে বাহিৰৰ পৰিৱেশটো আপোনালোকক মই দেখাই আছিলোঁ এতিয়া মই আপোনালোকক ভিতৰৰ পৰিৱেশটো দেখাওঁ নাচনীজনী পূৰা চাদৰ মেখেলা পিন্ধি ৰেডি হৈ আহিছে অকণ পিছলৈ যোৱা বৰ ধুনীয়া লাগিছে ড্ৰেছটো দেখাওঁ এই আছা কিমান ধুনীয়াকৈ মেখেলা চাদৰ পিন্ধি আহিছে যোৱা এইটো কি হয় চুলি কি লগাই আহিছে এইটো পিছফালেতো গগনা বজাব জানা তুমি কি নাম তোমাৰ কানভি এতিয়া আমাৰ মহিলাসকলে সমবেত সংগীত পৰিৱেশন কৰিব ধুনীয়া হৈছে ধন্যবাদ আৰু এতিয়া আমাৰ ৰুণীবাই বৰগীত গাব গতিকে আপোনালোকে বৰগীতটো শুনক আৰু কেনেকুৱা গালে মোক পিছত কমেণ্টত জনাব
ধুনীয়াকৈ নাচিছে, কিন্তু জীয়েকৰ লগতে মাকেও সমানে সমানে নাচি আছিলে। আপোনালোকে ভিডিঅ'ত অলৰেডি নিশ্চয় দেখিছে। এতিয়া আমি কীবোর্ড বাদন কৰি আমাৰ মাজত আছে গীত গোস্বামী। ৰঙালী বিহুত চবকে শুভেচ্ছা জনাইছোঁ প্ৰথমতে। আৰু এইটো চেনি 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 মাই আৰু ৰৈ ৰৈ ৰহিটো গাবলৈ ওলাইছোঁ। অলপমান ভুল কিবা এটা হ'লে আৰু ক্ষমা খুজিছোঁ।
জৰিয়তে উপস্থাপন কৰিব ওলাইছোঁ। আমি সকলোৱে উপভোগ কৰোঁ। গৰুৱে যে আগ খাই মই নুফুলিম কিয়, গৰুৱে যে আগ খাই মই নুফুলিম কিয়, ভেকুলীয়ে যে তোৰ তোৰাই মই নুনি দিম কিয়, ভেকুলীয়ে যে তোৰ তোৰাই মই নুনি দিম কিয়। তুমি এইটো তেল পিঠাটো মই এতিয়াই দেখিছোঁ। কোনে বনালে এইটো? মানসীবা কোনোগৰাকীয়ে বনাইছে? মানসীবা মানে হেৰি তেল পিঠা বনোৱা মানুহগৰাকী দেই, বহুত ভাল লাগিছে তেল পিঠা। থেংক ইউ ছ' মাছ। বৰা চাউল আৰু চিৰা ভজা অসমীয়া ষ্টাইল চিৰা ভজা খুব ধুনীয়া আছে, মই এতিয়াহে খালোঁ। থেংক ইউ ছ' মাছ। এতিয়া আধা প্ৰগ্ৰেম হোৱাৰ পিছত আকৌ চবৰে চাহ খাবলৈ মন যোৱাত চাহ খাবলৈ আহিছে। অসমীয়া ৰাইজ জানে মাজে মাজে চাহ খাই নাথাকিলে কামবিলাক সুকলমে আগবঢ়াব নোৱাৰে। আৰু এইটো হ'ল তেল পিঠা, মানসীবাই বনাইছে। মই আপোনালোকক বাক দেখালোৱে, দেখিয়ক চাওক। আমি জয়পুৰত থাকিও যিমানখিনি অসমীয়া পিঠা খাব লাগে ইয়াত আমি আজি খাই আছোঁ। বহুতে টেষ্টি বনাইছে, বহুত ভাল লাগিছে এইটো পিঠাটো খাই। এইবাৰ একচুৱেলি আমাৰ আছাম এছ'চিয়েশ্যন জয়পুৰৰ গ্ৰুপত বহুতসকল নতুন সদস্য আহিছে, বহু অসমীয়া লোক আমাৰ গ্ৰুপটোত এবাৰ জইন কৰিছে। তো এতিয়া তেওঁলোকৰ ইণ্ট্ৰডাকশ্যন হ'বলৈ গৈ আছে, কাৰণ অকণমান সকলোৰে লগত চিনাকি হোৱাটো বহুত দৰকাৰী। গতিকে তেওঁলোকৰ লগত এতিয়া অলপ সময়ৰ কাৰণে চিনাকি পৰ্ব হ'ব। তাৰপিছতে আমি আমাৰ যিখিনি অনুষ্ঠান আছে আকৌ আগবঢ়াই লৈ যাম। তেতিয়ালৈকে আপোনালোকে অকণমান চিনাকি পৰ্বটো উপভোগ কৰক। আৰু এইসকল আমাৰ আছাম এছ'চিয়েশ্যন গ্ৰুপটোৰ নতুন সদস্য, বহুসকল সদস্য এইবাৰ জইন কৰিছে। খুব ভাল লাগিছে আপোনালোকে জইন কৰাৰ কাৰণে। আৰু আপোনালোকৰ কাৰণে আমাৰ গ্ৰুপটো এতিয়া বহুতেই ডাঙৰ হৈছে আৰু অসমতে
বাজিছে বলুকাত বিয়লি বেলা বকুল বাগৰিছে গবচা গবচে বুজলি বিলাও প্ৰথমবাৰতে পানী টপটালে টপটাবি নদ উঠালে পানী টপটালে টপটাবি নদ উঠালে পানী টপটালে টপটাবি নদ উঠালে এটা পাৰি আমি আচলতে আহোম হয় আহোমবিলাকে ৰটো আচলতে উচ্চাৰণ নকৰে বৰষুণ দিছে তথাপি মই চেষ্টা কৰিছোঁ আৰু স্পীডটো কিমান হ'ব লাগিব একদম লাও পুলি লৰাই ৰুলো ৰুলো লৰাই লফা লাও পুলি লৰাই ৰুলো ৰুলো লৰাই লফা লাও পুলি লৰাই ৰুলো ৰুলো লৰাই লফা বিচাৰি বিচাৰি দিছে সঁচাকৈ লেৰে নিলে কাগজ সেইটোকে এই লেৰেলা কথা কওঁতে কওঁতে কাগজ নেলেৰা কেৰেলা লেৰেলা কেৰেলাৰ লগত ৰাখিলে নেলেৰেলা কেৰেলা লেৰিবনে নেলেৰিব আৰু নেলেৰা কেৰেলা লেৰেলা কেৰেলাৰ লগত ৰাখিলে নেলেৰা কেৰেলা লেৰিবনে নেলেৰিবনে নেলেৰিব
জীৱন থাকিব
কাৰ্যক্ৰম সমাপ্ত হ'ল এতিয়া আমাৰ জলপানৰ ব্যৱস্থা কৰা আছে গতিকে সকলো ৰাইজে জলপান গ্ৰহণ কৰিব তাৰ আগতে মই দুজনমানৰ লগত কথা পাতি আপোনালোকক জনাওঁ তেওঁলোকে বিহু উপভোগ কৰি কেনেকুৱা পালে প্ৰথমে এওঁলোক দুগৰাকীক সুধিছোঁ কাৰণ এওঁলোক হ'ল নতুন আজি জইন কৰিছে প্ৰথমবাৰৰ কাৰণে আহিছে বিহু কেনেকুৱা লাগিলে জয়পুৰত বিহু কেনেকুৱা লাগিলে বিৰাটেই ভাল লাগিলে গোটেই অসমীয়া মানুহবিলাক লগ পালোঁ আৰু আমি বহুত দিনৰ পৰা মানে উই আৰ ক্ৰেভিং ফৰ অসমীয়া মানুহ চ' নাও উই আৰ ৰিয়েলি হেপী এনেকুৱা অনুষ্ঠান আৰু হৈ থাকক আৰু প্ৰতিটো অনুষ্ঠানতে আমি এতিয়াৰ পৰা আহিম আৰু ভালকৈ খাবলৈ পাম ভালকৈ অসমীয়া খোৱা বস্তু খাম আৰু বিহু নাচিবলৈ শিকিম আৰু নেক্সট টাইম আমিও নাচিম ঠিক আছে ভাল কথা বহুত দিনৰ মূৰত অসমীয়া মানুহ লগ পাই পেলাই বহুত ভাল লাগিলে দুবছৰ হ'ল মই আকৌ ইয়াতে অসমীয়া এনেকৈ লগ পোৱা নাছিলোঁ এতিয়া ইয়াতে বিহু চেলিব্ৰেট কৰি ঘৰলৈ মনত পৰি গৈছে অলংকিতা ডেকা আৰু এতিয়া আমাৰ সুস্মিতা বাইদেউ আপুনি দুআষাৰ কওক লাষ্টত সুস্মিতা বাইদেউৰ লগত কথা নাপাতিলে প্ৰগ্ৰেমটো আধৰুৱা হৈ সকলোকে ধন্যবাদ কণমানিসকলক বিশেষকৈ ধন্যবাদ যে সিহঁতে ইনথুজিয়াষ্টিকেলি পাৰ্টিচিপেট কৰিলে আৰু জ্যোতিস্মিতা বাইদেউকো বহুত বহুত ধন্যবাদ জ্যোতিস্মিতা বাইদেউৰ অবিহনে প্ৰগ্ৰেমটো সম্পূৰ্ণ কৰা সম্ভৱ নহ'লহেঁতেন এতিয়া আগলৈ নহয় এনেকুৱা নহয় নহয় বাকী ৰাইজৰ সহায় সহযোগিতা আছে আপুনিও যথেষ্টখিনি আগভাগ লোৱাৰ কাৰণে প্ৰগ্ৰেমটো ইমান ভালদৰে হৈ উঠিলে আচলতে নেক্সট টাইম থেংক ইউ এতিয়া নমীয়ে ক'ব নমীয়ে কিবা এষাৰ ক'ব এতিয়া খুব ধুনীয়া প্ৰগ্ৰেম হ'ল আৰু আমি আশা কৰোঁ ইয়াতকৈ ভাল প্ৰগ্ৰেম আগলৈকে আমি কৰিম আৰু সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ